হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো এটা দিন ৰাজ্যৰ সৰ্বতে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি সমান্তৰালভাৱে দেৰগাঁও ৰঙামাটিৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদুৱা গাঁৱৰ খলিহামাৰী পথাৰত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে বালিদুৱাবাসীৰ ৰাইজে বাঁহ আৰু নৰাৰে সজা ভেলাঘৰৰ সন্মুখত হুঁচৰি গাই আনন্দত মতলীয়া হোৱাৰ লগতে আওখলা গাঁৱৰ জীয়ৰী বোৱাৰীয়ে সাজিছে বিভিন্ন ধৰণৰ পিঠা বালিদুৱা অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে উৰুকাৰ নিশা এই ভেলাঘৰতে সকলে মিলি হাঁহে মাহে খাব এসাঁজ ভাত লগতে এনাজৰী মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত কৰিব শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ লগতে এক ব্যানাৰ্থ সাংস্কৃতিক অনুষ্ঠান নিউজ ডেস্ক ৰিপৰ্ট এক্সপ্লোৰেছাম ভাবে ভোগালী উৎসৱৰ যি বৰ্ণাঢ্য কাৰ্যসূচী আগবাঢ়িছোঁ ইয়াত আমাৰ 4-5খন গাঁৱৰ সকলো মানুহে সহযোগিতা আগবঢ়াইছে আমি ইয়াত উলহ মালহেৰে আজি এমাহজোৰা কাৰ্যসূচীৰে এই ভেলাঘৰ সাজি সকলোখিনি উদ্যমেৰে আগবাঢ়ি গৈছোঁহত আমাৰ 80% কাম সম্পূৰ্ণ হৈছে আৰু আমাৰ কাম অলপ বাকী আছে তথাপিও ৰাইজৰ উৎসাহ উদ্দীপনাৰে আমি এই ভোগালী উৎসৱত আমি ভোগালীৰ উৎসৱ হিচাপে পালন কৰিবলৈ আগবাঢ়িছোঁ ইয়াত ৰাইজৰ সম্পূৰ্ণ সহযোগিতা আছে আমি মহিলাসকলে চিৰা দৈ আখৈ মুড়ি আৰু পিঠা পনা ভজা ইয়াতে সকলোখিনি প্ৰস্তুত কৰিছে তাৰোপৰি আমাৰ মইনা পাৰিজাতৰ যিখিনি শিশু আছে শিশুসকলৰ সতুৱাই আমি সৃষ্টিশীল নৃত্য বিহু নৃত্য আৰু নাটকৰ আখৰা সম্পূৰ্ণ গতিত চলি আছে আৰু ভোগালী উৎসৱৰ ৰাতিলৈ আমি সেইখিনি ৰাইজৰ আগত আমি আগবঢ়াম আৰু ৰাইজক উলহ মালহেৰে ইয়াত আমি গোটেই নিশাটো কটাম বুলি মনতে আশা পুহি ইমানখিনি আগবাঢ়িছোঁ ধন্যবাদ।